বিহু সন্মিলন পাতোতে আপোনালোকৰ কমিটি মানুহে মদ নেখায় ৭২ জন ইউটিউবাৰে ৰাইজৰ টকা খাইছে দেই হিচাপ দিব লাগিব তালিকাখন হিচাপ দিব লাগিব এনেকে ভিডিঅ' এটা এতিয়া কোনোবা এজন ছাত্ৰ সন্থা মানুহে কৈ আছে মই এই ছাত্ৰ সন্থা মানুহকেইজনক ক'ব বিচাৰিছো যিকেইজনে মানে এনেকুৱা এইবিলাক মানে ফটুৱাগিৰি কৰি আছে আসলতে আপোনালোকে এতিয়া কোনটো জেনেৰেশ্যনত আছে সেইটো বস্তু আপোনালোকে চালি জাৰি চাব প্ৰথম কথা আৰু দ্বিতীয় কথা হ'ল সবে নাই কৰা দেই কেইজনমান ছাত্ৰ সন্থাৰ নামত লিডাৰ হৈ পেলাই বহুত ফকতীয়া কৰি থাকে আমি দেখিছোঁ আগৰ পৰা দেখি আহিছোঁ অসমৰ ছোৱালী হয় সৰুৰ পৰা শিৱসাগৰত ঘৰ হয় আমাৰ মানুহবিলাকো এতিয়া বানপানীত আমাৰে মানুহখিনি আছে আমাৰে মানুহখিনিক আহি পেলাই সহায় কৰি আছে এই ইউটিউবাৰসকলে সৰুতকৈ সৰু ডাঙৰতকৈ ডাঙৰ ইউটিউবাৰসকলে সহায় কৰিছে গতিকে এই ইউটিউবাৰসকলক এনেকুৱা ফকতীয়া মানে মান নষ্ট হোৱা আচলতে এনেকুৱা কুৱেশ্যন কৰাৰ কোনো দৰকাৰ নাই আমি নিবিচাৰোঁ এনেকুৱা বস্তু হওক কাৰণ আমাৰ মানুহখিনিৰ ওচৰত তেওঁলোকে আছিলে আৰু দ্বিতীয় কথাটো আপোনালোকে যিকেইজন মানে এই মানুহবিলাকে কুৱেশ্যন কৰিছে মোৰ তেওঁলোকৰে প্ৰশ্ন আপোনালোকে কেলে আপোনালোকক সহায় কৰিবলৈ আপোনালোকে কেলে নোৱাৰিছিলে আপোনালোকক কালেকশ্যন কৰিব লাগিছিলে আপোনালোকে নে আপোনালোকক পইচা নিদিয়ে আপোনালোকে ধমকি দিব লাগে মানুহক তেতিয়া আপোনালোকক পইচা দিব এইটো নেকি ইউটিউবাৰসকলক মানুহে ৰাইজে অন্তৰ ফালৰ পৰা মনৰ ফালৰ পৰা ভাল পায় সেইকাৰণে সিহঁতক টকাটো দিছে মানুহক ৰাইজৰ হাতত পেলাবৰ কাৰণে সিহঁতে প্ৰত্যেকটো বস্তু দেখাই থাকে দুই এজনৰ কথা লৈ পেলাই আপুনি গোটেই মানুহখিনিক যে গোটেই ইউটিউবাৰ সন্তাটো এনে ক'লে এইটো একদম কোৱাটো আপোনাৰ বহুত ভুল আছে এতিয়া বৰ্তমান দেখি আছে ন সকলো জেগাতে জেনজি এতিয়া এইবিলাক বস্তু কোনো কাৰণত টলাৰেট নকৰে গতিকে এতিয়া কিবা এটা কোৱাৰ আগত আপোনালোকে অলপ ভাবি চিন্তি ক'ব আৰু যিহেতু আমাৰ মানুহখিনি এনেকুৱা অৱস্থা ফেচ কৰিছে ন গতিকে আমাৰ মানুহখিনিক যিখিনি মানুহে আহি পেলাই সহায় কৰিছে আমি সেইবিলাকৰ কাৰণে সদায় কৃতজ্ঞ হৈ থাকিম সদায় ভাল পাওঁ আৰু ভাল পাইছোঁ এইবিলাক মানুহৰ কাৰণে আমি এনেকুৱা নেগেটিভ ফকতীয়া কুৱেশ্যন আমাৰ কাৰণে নাই আমাৰ ফালৰ পৰা নাই গতিকে আপোনালোকেও ভৱিষ্যতে মানে কিবা এইবিলাক কৰিলে এনেকুৱা এইবিলাক নকৰিব মই এতিয়া আপোনালোকৰ এক্সাম্পল এটাও দি দিলোঁ মানে এই ভিডিঅ'টো চাই মোৰ ইমানেই খং উঠিছে মই মানে গাড়ীতে ভৰা ভিডিঅ'টো বনাইছোঁ মোৰ এটা কুৱেশ্যন মোৰ মাইণ্ডত টিক টিক কৰিছে মানুহজনে ক'লে ৰাতি ২টালৈকে মদ খাইছে কিবা কৰিছে এই ইউটিউবাৰ কোনোবা দুজনমানৰ কথা ক'লে এতিয়া মোৰ আপোনাৰ লগত কুৱেশ্যন আছে আপোনালোকে কোনখন বিহু সন্মিলন নাপাতোতে আপোনালোকৰ কমিটি মানুহে মদ নেখায় আৰু সেই চান্দাৰ পৰাই মদ নেখায় মোৰ এইটো ডাঙৰ কুৱেশ্যন আছে আপোনালোকে বেয়া পালেও মোক লাভ নাই মই অলপ ষ্ট্ৰেইট ফৰৱাৰ্ড আমিও ক্লিয়াৰিটি আমাক ভাল লাগে কাৰণ আমি কেতিয়াও কাকো এনেকুৱা বস্তু অনিষ্ট নকৰোঁ গতিকে আমাৰ লগতো কোনোবা মানুহে এনেই ফকতীয়াকৈ কিবা এটা বস্তু মানে বেয়াকৈ ক'ব বা নেগেটিভিটি ৰাখিব সেইটো বস্তু আমাৰ ভাল নালাগে কেইজনমান ছাত্ৰ সন্থা মানুহ অকণমান ভাল থাকে বাকী মানে মষ্টলি তাৰমানে ক'বলৈ গ'লে মানে এই যে মুখত ক'বলৈ বেয়া লাগে আমাৰ অসমীয়া মানুহবোৰে আচলতে এইটো কোনোবা দালাল বুলিহে কয় গতিকে বেলেগক নিজেই দালাল হৈ পেলাই বেলেগক দালাল দেখাবলৈ প্লিজ নাযাব আপোনালোকে নিজৰ কাম বহুত কাম আছে পৃথিৱীত বহুত কাম আছে লগতে য'ৰ পৰা পানী হৈছে যে য'ত পানী হৈছে সেই জেগাখিনি কেলৈ পানী হ'ল কি হ'ল পাৰিলে সেইখিনি অলপ ইনভেষ্টিগেশ্যন কৰক ইউটিউবাৰৰ পিছত লাগি পেলাই লাভ নাই দেই বহুত বেয়া লাগিছে বহুত সৰুতকৈ সৰু কষ্ট কৰি থকা ইউটিউবাৰবিলাকে আমাক সহায় কৰিছে তেওঁলোকৰ কাৰণে আমি সদায় কৃতজ্ঞ হৈ থাকিম আৰু তেওঁলোকক আপোনালোকে অশান্তি কৰা আপোনালোকৰ কোনো ৰাইট নাই